বজাৰত যাব ওলাইছোঁ। কিয় যাব ওলাইছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ প্লিজ চাই থাকিব। বিশেষ এটা কাৰণত আজি বজাৰত যাব ওলাইছোঁ। আমি তিনিওজনে বজাৰলৈ ওলালোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু লগতে আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো ভাল। আমি ওচৰত থকা শ্বপিং মল এখনলৈ গ'লোঁ। আমাৰ ঘৰৰ ওচৰতে থকা একদম। তাত গৈ আমাৰ কিবা কিবি কিনিব লগা আছিলে, কিনিলোঁ। ভিডিঅ'টো আজি বিশেষ কাৰণত মানে বনাইছোঁ। বাবুৰে হয়, স্পেচিয়েলি বাবুৰ কাৰণে হয়। প্লিজ স্কিপ নকৰাকৈ চাব। বজাৰলৈ গ'লে সি মলত সোমাই পেলাই কি লওঁ কি নলওঁ মানে এফালৰ পৰা সি বস্তুবিলাক লৈ থাকে আৰু বিল বনোৱাৰ টাইমত চব আঁতৰাই দিওঁ। মানে যিখিনি লাগতিয়াল হয় সেইখিনি ৰাখোঁ, সি গোটেইবিলাক উঠাই লয়। সেইটো কাৰণে বিল বনোৱাৰ সময়ত আঁতৰাই দিওঁ। আমাৰ বিল হৈ গ'ল। তাৰপিছত গ'লোঁ, এতিয়া ভিডিঅ'টো নিশ্চয় গমেই পালে। বাবুৰ আজি বাৰ্থডে আছিলে, সেইটো কাৰণে কেকৰ দোকানত গ'লোঁ। আকৌ কিবাকিবি এইবিলাক বজাৰ কৰিলোঁ। কলপচলা, ঢেকীয়া শাক, কেকো আনিলোঁ আৰু এইখিনিও লগতে বজাৰ কৰিলোঁ। আৰু এইটো ঘৰুৱা নেচেৰা আছিলে, পদিনা, ঘৰুৱা নেচেৰা এইবিলাকো লৈ আহিলোঁ। ৰঙা নেচেৰা ইমান সোৱাদ লাগিছিল খাই পেলাই। এইখিনি ৰঙা নেচেৰাটো বাবুৰ বাৰ্থডেৰ কাৰণে আজি ব্লগটো বনালোঁ। আপোনালোক সকলোৱে বাবুক আশীৰ্বাদ কৰিব, সি যাতে ভাল হয়, ভাল মানুহ হয়। তাৰ কাৰণে এখন টেবুল আনিলোঁ। আগতেও আনিছিলোঁ দুখন টেবুল, সি ভাঙি দিলে। এইটো কাৰণে আজি বাৰ্থডে বুলি এখন টেবুলকে গিফ্ট কৰিলোঁ তাক। পঢ়া টেবুল, বিচনাত বহি পঢ়ে। এনেকৈ বিচনাত সি লৈয়ে মানে আনাৰ পিছতে ল'লেই আৰু কিতাপ বজাৰৰ পৰা অহাৰ পিছত। টেবুলখন এইবাৰ ভাল লাগিছে। এইবাৰ এইখন টেবুল অকণমান মজবুত হয়, আগৰ কেইখন সিমান ভাল নাছিলে। সি আৰম্ভ কৰি দিলে পঢ়া। টেবুলখন ভাল লাগিছে নে লগা নাই জনাবচোন। সি কপি আৰু বুক ওলাই ল'লে। তাৰ এইটো কেক আনিছিলোঁ গধূলি আৰু সেইখিনি বাৰ্থডে যিহেতু মই পাতিব নাপাওঁ, মুছলমান সকলোৱে নাপাতেই আৰু মানে সৰু বাচ্ছা সি নামানে। সেনেকৈ আমি অকণমান সৰু কেকটো আনি পেলাই বাৰ্থডে পাতিলোঁ। Itu boti sih dal. Bahasa apa হ'ব দে ধুনু গোটাই কেকত পৰিল। হ'ব দে। বাৰ্থডে গধূলিতে শেষ হ'ল। এয়া মই পিছদিনা পুৱা আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দোৱা এটা আছিলে, সেইটো কাৰণে একদম ৰাতিপুৱা উঠি পেলাই মই গা পা ধুই পেলাই এইখিনি চব্জিখিনি আৰু দালিখিনি বহুৱাই দিলোঁ। ভাবিলোঁ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চোৱাসকলে ফ'ল' কৰিব। বাবুৰ বাৰ্থডেৰ পিছদিনা দোৱা কৰিছিলোঁ, সেইটো কাৰণে দোৱাৰ আয়োজন এইখিনি। প্ৰথমতে মই দালি চব্জিখিনি দিলোঁ। এয়া হাজবেণ্ডে মাংস কাটি আছে। মাংসখিনি ধুনীয়াকৈ মাংসৰ ওপৰতে পিঁয়াজ, গোটেইবিলাক মছলা, গোটেইখিনি বস্তু দি পেলাই কেঁচাতে সানি লৈ পেলাই বহুৱাই দিছিলোঁ। পিঁয়াজখিনি আগতে সানি ল'লে, তাৰপিছত গোটেই মছলাখিনি দি পেলাই বহুৱাই দিছিলোঁ। দেখুৱাই আছোঁ, মানে ভিডিঅ'টো হৈয়ে আছে, এনেকৈ কৰি আছোঁ আৰু যিখিনি পাৰিছোঁ কৰিছোঁ আৰু আধা আধি কৰাই নহ'ল। যদি চাই ভাল পায় প্লিজ আকৌ এবাৰ কৈছোঁ লাইক কমেণ্ট কৰিব। এইখিনি বাবুৰ বাৰ্থডেৰ পিছদিনাৰ বনাইছিলোঁ এইখিনি ভিডিঅ'। সেই গধূলি তেনেকৈ সৰুকৈ এনে কেকটো কাটিলোঁ বাৰ্থডে বুলি, আৰু বিশেষ একো নহ'ল। অকণমান চাহ পানী খালোঁ, সেইখিনি আৰু ভিডিঅ' কৰা নহ'ল। যিকেইজন মানুহ আহিছিলে সেইখিনি চাহ দিছিলোঁ।
এইখিনি ভিডিঅ' কৰা নহ'ল। এয়া মাংসখিনি গোটেই মছলা দি পেলাই সানিলোঁ। ইয়াততো কি কি দিয়ে চবে জানেই, হালধি, জলকীয়া গুড়ি, নিমখ, আদা নহৰু, গৰম মছলা, তেল গোটেইখিনি একেলগে সানিছে। সানি পেলাই এইটো বহুৱাই দিলোঁ। এক চাইডে মাংস হৈ আছে আৰু এক চাইডে মই ভাতৰ পানী বহাই দিছিলোঁ। প্ৰায় হ'লেই, মাংস আধা হ'ল, ভাতো হৈছে। এনেকৈ সৰুকৈ এটা দোৱা পাতিছিলোঁ। মাংস বনাই থাকোঁতে মই অকণমান ভিডিঅ'টো কৰিছিলোঁ। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে প্লিজ শ্বেয়াৰ কৰিব। যিখিনি মই পাৰিছোঁ সেইখিনি কৰিছোঁ। মাংস হৈয়ে আছে। এতিয়া মোৰ ভাতখিনিত পানী চেকি পেলাই খৰাহিত এনেকৈ থৈ দিলোঁ। এয়া মাংস ৰেডি হৈ গ'ল। পিছৰ ভিডিঅ'খিনি মোৰ বনোৱা নহ'ল। পিছৰ ভিডিঅ'খিনি মানুহ আহিছিলে, খোৱা লোৱা এইবিলাক একো কৰা নহ'ল। আকৌ এটা পুনৰ নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ধন্যবাদ।